অসমৰ শিল্পী জগতৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ অকাল মৃত্যুত মই সঁচাকৈ গভীৰ দুখ অনুভৱ কৰিছোঁ। ইমান অপ্ৰত্যাশিতভাৱে তেখেত আমাৰ পৰা বিদায় ল'ব বুলি ভবা নাছিলোঁ, আৰু সেয়ে আমি সঁচাকৈ অসমবাসী তেখেতৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেখেতক মই দুবাৰ লগ পাইছিলোঁ। এবাৰ একজেক্ট চনটো মনত নাই, খুব সম্ভৱ 2021 নে 2022 ভেৰগাঁৱত ৰাভা চুঞ্চি ইউনিয়নৰ কনফাৰেঞ্চ আছিলে। কনফাৰেঞ্চত ময়ো গৈছিলোঁ আৰু তেখেতে অতিথি হিচাপে আহিছিল। তাত লগ পাইছিলোঁ আৰু তেখেতৰ লগত অলপ ব্যক্তিগতভাৱে আলোচনা কৰিবলৈ এটা সুযোগ পাইছিলোঁ। দ্বিতীয়বাৰ 2023 চনত আমাৰ ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যি ডায়মণ্ড জুবিলি হৈছিল, ডায়মণ্ড জুবিলি দিনাখন তেখেতক আমি আমাৰ কালচাৰেল নাইটত তেখেতক আমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহিছিল আৰু সেইদিনাখনো তেখেতক মই আৰণাই পিন্ধাইছিলোঁ। আৰু এই দুবাৰ লগ পাওঁতে তেখেতৰ যি সৰলতা, যি মানুহৰ লগত যিটো অন্তৰংগতা আছে, এই কথাখিনি উপলব্ধি কৰিছিলোঁ। অসমৰ শিল্পী জগতত তেখেত যথেষ্ট দক্ষতা থকা আৰু অসমৰ আটাই জাতি জনগোষ্ঠীৰ ভাষাত গান গোৱা তেখেতেই এজন শিল্পী আছিল। সেইকাৰণে তেখেতৰ এই আকস্মিক মৃত্যু আমি সঁচাই দুখ অনুভৱ কৰিছোঁ। আমি আশা কৰিছিলোঁ তেখেত আৰু জীয়াই থাকক, আমাৰ যুৱচামক উৎসাহিত কৰক, সমাজক আগুৱাই নিয়ক আৰু অন্ততঃ শিল্পী হিচাপে অসমৰ জনসাধাৰণক বিভিন্ন সমস্যাৰ সময়ত উৎসাহ দিয়ক, অনুপ্ৰেৰণা দিয়ক, সেইটো আশা কৰিছিলোঁ। কিন্তু নিয়তিৰ কি পৰিকল্পনা আমি নাজানো, তেখেত অকস্মাতে গুচি গ'ল। তেখেতৰ মৃত্যুত আমাৰ অসমৰ যথেষ্ট ক্ষতি হ'ল আৰু বিশেষকৈ আমাৰ যুৱচাম নিঠুৰা অনুভৱ কৰিছে। তেখেতৰ আত্মা সদ্গতি হওক, তেখেত চিৰশান্তি লাভ কৰক আৰু তেখেত এৰি থৈ যোৱা পৰিয়ালৰ লগত আমি সমবেদনা জনাইছোঁ। আৰু তেখেতে আমি পাহৰিব নোৱাৰোঁ। তেখেতৰ যি আদৰ্শ, তেখেতৰ যি নৈপুণ্য, সেয়ে আমাৰ উঠি অহা যুৱচামক অনুপ্ৰেৰণা যোগাব, পথদৰ্শক হিচাপে কাম কৰিব। এই অনুভৱ আজি তেখেতৰ মৃত্যুলৈ যিখিনি আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিলোঁ, সেই শ্ৰদ্ধাঞ্জলিত এখন এইখিনি বক্তব্যৰে তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ।